হৈ গ'ল ৰাতিপুৱা। এতিয়া ওলাইছোঁ, খোৱাৰ পৰা উঠিলোঁ, উঠি জিমলৈ গৈ আছোঁ। নাজানো আৰু এনেই যাব লাগে, যাওঁ আৰু অকণমান দূৰ গ'লে জিমটো পাই যাম। এইটো ফ্ৰণ্টৰ বিল্ডিংটো, এইটো মেইন ৰাস্তা। কোনো মানুহ চানুহ নাই। 5:30 বজাতনো ক'ৰ মানুহ আহিব ৰাতিপুৱাই ঠাণ্ডাখনত মৰিবলৈ। বিকাশ এফালে যায় গুৱাহাটী, এফালে যায় তিনিচুকীয়া, কোনো গাড়ী নাই। এতিয়া মই ৰাস্তাটো পাৰ হ'ম আৰু এইটো আমাৰ জিম। এটা কথা ভাল, মোৰ লগত যোনে কৰিব, মোক যোনে শিকাব মানে আৰু ত্ৰিদীপ, এই মস্ত বডি বিল্ডাৰ, সি আহি ৰেডি, ৰাতিপুৱা আহি যায়, সেইটো ভাল আৰু আহি পালোহি। ত্ৰিদীপ বেচেৰা, ত্ৰিদীপ কোনো মানুহ চানুহ নাই, মই অকলে, মই আৰু ত্ৰিদীপ দুজন আহিছে মানুহ। ব'লা ত্ৰিদীপ, আমি আৰম্ভ কৰোঁ। ৱৰ্কআউট কৰিম, কিন্তু ৱৰ্কআউট কৰাৰ আগত ত্ৰিদীপৰ কাৰণে এটা গান মেইন, কবিৰ সিঙৰ গান মেইন। কবিৰ সিঙৰ গান আহি গ'ল মানে ত্ৰিদীপৰ গাত জোচ আহি গ'ল আৰু এনেকুৱা ফালি চালি কৰিবহি। 120 কেজিৰ পৰা আহি 80 কেজি, এতিয়া 75 কেজি হৈ গ'ল। কেনেকৈ হ'ল সি বুজাব বাৰু। আহি গ'ল গান, আহি গ'ল। ওজনটো জুখি লওঁ, ওজন মই আছোঁ, অ' মাই গড 69। হাইট, বেগ থোৱাই নাই, বেগটো থৈ দিলোঁ, হৈ গ'লোঁ 68। জেকেটটো খুলি ল'লোঁ, হা কানেক্ট হ'বতো। এতিয়া হৈ গ'লোঁ মই 68.100 গ্ৰাম, আৰু হাফ পেণ্টৰ টি চাৰ্টটো আছে, এই দুটা খুলিলে এটলিষ্ট 100 গ্ৰাম কমি যাব। ঠিক আছে, চাবা নহ'লেতো ঠাণ্ডাত ভৰি কেঁকুৰা লাগিব। অঁ ঠিক আছে, ওলাবা। জোতাযোৰ পিন্ধি লওঁ আৰু হৈ গ'ল। বেগটো ইয়াত থ'বলৈ, আমাৰ জিমৰটো ভাল বুদ্ধি, ধুনীয়াকৈ ইয়াত থ'ব পাৰিব, বেগ জোতা চোনে যি থৈ থ'ব পাৰিব। হৈ গ'ল ৰেডি। এতিয়া আমি ৱৰ্কআউট কৰিব লাগে। বডি নাই, ফুচ কাউৰী বডি আমাৰ, কিন্তু ৱৰ্কআউট কৰিম আৰু। ঠিক আছে, ট্ৰেইনাৰ পৰা ৰেডি পুছ আপ মাৰিবলৈ। ৱেট দি দিম নেকি পিঠিত? অ' ল'ৰা জুই, দিয়া বঢ়িয়া, ছেট আপ কৰি আছে, মজা। এইটো মাৰিয়ে থাকিব এতিয়া 25 ছেকেণ্ড হৈ গ'ল, কিন্তু বহুত ব'ৰ হৈ যাব আপোনালোকে চাই। পূৰা মাৰিলে এতিয়া মোৰ টান, এতিয়া এই মোক ভিডিঅ' কৰিব, মই কেইবাৰ মাৰিব পাৰোঁ বা। তনবীৰ মাৰি আছে এতিয়া। লটকি মিয়াত, লটকি না ত্ৰিদীপ, এই লটকি মিয়াত বুম বাম লটকিব লাগিব, নাজানো কেইবাৰ পাৰোঁ আৰু। দেখিছে না কেনেকুৱা লটকিছে, লটকি দিলে, তাৰ লটকা দেখি মোলৈ ভয় লাগিছে। অ' ত্ৰিদীপ তুমি জুই, মজা বঢ়িয়া, সি ৰখি গ'ল, ভিডিঅ'টো ৰখা নাই। shoulder, প্লেটখন সৰু ভাবিলে নহ'ব, 12ডাল 20 কেজি নে 15 কেজি হয়। ইয়াৰ পিছতে মই মাৰিম, কম মাৰিলে, মই মাৰি দিলোঁ বাৰু যেনে তেনে, মোৰতো নেদেখাওঁ। এতিয়া সেই ৱেইটটো বঢ়াই দিলে, শ্বল্ডাৰ
চ'লজাৰ তাৰপিছত এতিয়া মোৰ পাল ভয় লাগিছে মাৰিবলৈ জানো মাৰিব পাৰোঁ নে চাওঁ ট্ৰাই কৰোঁ Lightweight, baby! मारा बढ़िया lightweight! হৈ গ'ল এবাৰ বহি এক্সাৰচাইজ ৰডডাল লগাই লৈ 10 কেজি দুটা লগোৱা আছে আৰু ইয়াত বহি লৈ হুম বাম মাৰি থাকিলে হ'ল আমাৰ মুণ্ডা টোপনিয়াই শিকাই আছে মুণ্ডা টোপনিয়াই শিকাই আছে মুণ্ডাৰ টোপনি লাগি আছে এতিয়া আমাৰ জিমৰ মেইন মানুহ আৰু এইফালে মোৰ পাৰ্টনাৰ ত্ৰিদীপ ৱেট লৈ এতিয়া ধুম ধাম মাৰিব পোন্ধৰ কেজি লৈ ল'লে ল'ৰাই এতিয়া ভুম বাম মাৰিব বঢ়িয়া জিমৰ ট্ৰেইনাৰ কিন্তু বডি নেদেখায় আমাক খুলিব লাহে খুলিব বডি এই বাইচেপটো আৰু মোৰ ভৰিটো সমান অলমষ্ট ছেম আমাৰ ট্ৰেইনাৰৰ ৰক ষ্টাৰ আৰু এইটো দেখিছে নহয় এইটো মোৰ কঁকাল তামাম মাৰিছে তই তামাম ফালিছে তহিত এজ ইজ জাষ্ট এ নাম্বাৰ দাদাজনক চাওক কি ছেফ তামাম দি আছে পুৰা দি আছে ল'ৰা চবেই দি আছে এইটো মেচিনত ইয়াতে ৰছীবিলাক আছে কিবা কিবি কৰিব আৰু ত্ৰিদীপে তাৰপিছত মাৰিব বডি চটা ত্ৰিদীপ পানী লৈ আহিছে পিয়া লাগি গ'ল তাত ৰক্ত দিব এতিয়া এক হাতেদি মাৰিব লাগিব লটকি লৈ এক হাতেদি দাঙিব লাগিব এটা এক্সাৰচাইজ কৰিলে নহ'ব সেই কৰিব লাগিব আৰু দাদাজনে মাৰি আছে এইটো মাৰি ইয়াত এই কেবুল দি এনেকৈ মাৰিছে আৰু দাদাজনে একেলগে ডাম্বল লৈ মাৰি আছে ত্ৰিদীপ মাৰি দিলে ত্ৰিদীপৰ পিছত মই সেইটো বোম বাম মাৰিব লাগিব মাৰি আছে 30 কেজি ওজন লৈ এচাৰা মাৰি দিলে মোৰ ভিডিঅ' কৰা লেট হ'ল এতিয়া মাৰিম এক হাতেদি চ'লজাৰ
এইটো মেচিনত মাৰিব লাগিব বঢ়িয়া এনেকৈ মাৰিব লাগিব ৱেইট লগাব লাগিব ইয়াত এইটো এটা 10 কেজি 10 কেজি 10 কেজি 5 কেজি মানে এফালে 25 কেজি আৰু এইফালে 25 কেজি এতিয়া আমাৰ ত্ৰিদীপ মাৰিব 50 কেজি মাম মাৰি দিব ত্ৰিদীপ মা 50 কেজি দাঙিব এতিয়া দাঙি দিলে গুড গুড মাৰি দিয়া বঢ়িয়া বঢ়িয়া ল'ৰা মাৰিছে মোৰতো গু ওলাই যাব চাগে এইটো মাৰিলে ট্ৰাই কৰিম কিন্তু Booyah! Lightweight, baby! Booyah! Booyah! 50 কেজি মাৰি কনফিডেণ্ট বাঢ়ি গ'ল আৰু এটা প্লেট লগাই দিলে 5 কেজি এতিয়া পাছে পাছে 10 আৰু এইফালে দুডাল 10 কেজি 10 কেজি 20 মানে এক চাইডে 30 কেজি দুই চাইড মিলালে 60 কেজি এতিয়া মাৰিব যদি দাঙি দিয়া বঢ়িয়া দাঙি দিলে মজা এই মাৰি দিব মই আমাৰ 60 কেজিটো নেদেখাওঁ আৰু দেই জিভা চিভা ওলাই আহিব মোৰ লাজ পাব লাগিব এইটো পিছত দেখাম 60 কেজি দাঙি হৈ গ'ল এতিয়া মাৰি আছোঁ সেইটো বেলেগ এক্সাৰচাইজ সেইটো দেখাই আছোঁ শ্ব'ল্ডাৰটো এংগেজ কৰি ৱেইট এফালে লগাই প্লেটটো এনেকৈ টানিব লাগে এতিয়া আমি মাৰিম 20 জেষ্ট 20 ডিপ মাৰি আছে 20 কেজি আৰু 10 কেজি এফালে এনেকৈ মাৰিব লাগে এতিয়া এই কাণকেইটা ডাঙৰ হ'ব আৰু নহ'লে চাৰ্ট পিন্ধিলে হলুক ধুলুক হ'ব এনেকৈ মাৰিব লাগে সেইটো বস্তু ইয়াত খচিব লাগে ইয়াত এইখিনিত খচিব কৰি কৰি ভাগৰি গ'লোঁ মইতো শুই গ'লোঁ বাকীখিনি কৰি দিছে দিদিত চব কৰি আছে মইতো শুই আছোঁ উঠো এতিয়া চলজাৰ খতম এতিয়া বাইছেপ আৰু দিদিবৰ বাইছেপ খুব মাম ওলাইছে এইটো হেমাৰ বুলি কয় মানে হামাৰ নিচিনা মৰিয়ে থাকিব লাগে ন সেইটো মানে হামাৰ দিদিত মাৰি হ'লে মই মাৰিম এতিয়া আমি বাইছেপ মাৰি আছোঁ এতিয়া এইটো হাত দি মাৰিব আমাৰ শ্ব'ল্ডাৰ বাইছেপ হৈ গ'ল এতিয়া আমি এপছ মাৰিম ইয়াত দিদিত ৰেডি হৈ আছে মাৰিবলৈ ইয়াত লটকি হ'ল ইয়াত লটকি হৈ lower abs তাৰপিছত মই নহ'ব 8টা বাজি গ'ল আমাৰ ৱৰ্কআউট শেষ আমি এতিয়া যাওঁ ৰেডি আমি যাবলৈ ফিটিং চেঞ্জ মুড চেঞ্জ জোতা চোতা খুলি ফিটিং এতিয়া আমি যাওঁ আমাৰ ৱৰ্কআউট খতম আমি এতিয়া ওলাই আছোঁ জিমৰ পৰা আহি যাওঁ ৱৰ্কআউট খতম কিন্তু আমাৰো এটা কাম আছে এতিয়া আমি ক'ত যাম যদি বাহিৰে বাহিৰে আমি ক'ত যাম ডক্তৰ এজনৰ এপইণ্টমেণ্ট ল'বলৈ যাম সেয়াই আমাৰ এতিয়া বাজি গ'ল 8টা এতিয়া এপইণ্টমেণ্টটো লৈ মেলি ৰুম আহিম আৰু দোকানী ক'ত গ'ল প্ৰ'টিন ল'ব আহিছোঁ ইয়াত এফালে আহক হাইড্ৰছ প্ৰ'টিনটো দুটা ছিগনেচাৰ দিয়ক এইটো হাইড্ৰছ প্ৰ'টিন তাৰ দুটা হয় এইটো লওক এইটো খালে বোলে তাৰ প্ৰ'টিন হয় আৰু মাছল গ্ৰ'থ হয় বোলে তাৰ ঠিক আছে প্ৰ'টিনটো
এইটো খালে কি হয় প্ৰটিনটো ৱৰ্কআউটৰ পিছত এইটো ক'লে এনাৰ্জিটো পোৱা যায় এনাৰ্জি পোৱা যায় ন ঠিক আছে এইটো কিমান আছে প্ৰটিন কিমান থাকে ইয়াত 4 গ্ৰাম না লোৱা লোৱা কাৰ্বহাইড্ৰেট আছে 2 গ্ৰাম কাৰ্বহাইড্ৰেট 2 গ্ৰাম না ঠিক আছে খোৱা এপইণ্টমেণ্ট ল'বলৈ অহা জেগাখিনি ডক্টৰজনৰ ওচৰত ইয়াত আমি এপইণ্টমেণ্ট ল'ম এতিয়া এপইণ্টমেণ্ট লৈ ইয়াতে ওলাম ইয়াতে স্কুটিখন ৰখাব লাগিব ব'লা এপইণ্টমেণ্টটো লৈ আহোঁ এপইণ্টমেণ্ট লৈ আহি গ'লোঁ এতিয়া ৰুমলৈ গৈ আছোঁ আৰু বাহিৰে বাহিৰে ৰুমত এতিয়া আন্দা বইল কৰিব লাগিব আন্দা বইল হৈ গ'ল আহি পালোঁ জিমৰ পৰা বইল আন্দা খাম প্ৰটিন খাই বডি বনাব লাগিব ন আহি পাই গ'লোঁ গা চা ধুই একদম ফ্ৰেছ এতিয়া খাব লাগে কিবা এটা খাবলৈ কাৰণে আনি থৈছোঁ এইটো ডিম বইল এইটো ডিম আন্দা বইল দুটা খাম তাৰপিছত সন্ধিয়া খাই আৰু বহুত খাম তাৰপিছত কেইটা বাজিলে কামত ওলাই যাব হ'ব 10 মিনিট ৰেষ্ট কৰিম আকৌ ওলাই যাম ফিল্ড ৱৰ্ক তো এতিয়া এইটো ভিডিঅ' ইয়াতে সমাপ্ত আৰু ফিল্ডত কি কৰিলোঁ ইভিনিং দিম টাটা বাই বাই প্ৰথম বনাইছোঁ না ছাবস্ক্ৰাইব কৰি দিব দেই কোনোবাই কৈছে মোক ছাবস্ক্ৰাইব কৰিব ক'বলৈ চব কৰিছোঁ ছাবস্ক্ৰাইব কৰিব থেংক ইউ